আজি যেটো টপিক মই আপোনালোকৰ আগত লৈ আহিছো যেটো কথা আপোনালোকৰ লগত আলোচনা কৰিব লৈছো সেই টপিকটো আমাৰ সমাজত এটা বিতৰ্কিত টপিক কিন্তু জানিবলগীয়া কথা বিতৰ্কিতই হওক বা ভালেই হওক আমি আইনৰ সকলো কথা জনাটো খুবেই দৰকাৰ কাৰণ আমি যদি আইনৰ কথা জানি থওঁ আমি যদি আইনৰ সকলো কথা অলপ হলেও জানো তেতিয়া হলে আমি বহু ক্ষেত্ৰত আমি সতৰ্কতা অৱলম্বন কৰিব পাৰিম আৰু সেই টপিকটো হৈছে এখন হোটেলত একেটা কোঠালিতে দুজন ল'ৰা আৰু ছোৱালীয়ে একেলগে সময় কটাব পাৰে নে নোৱাৰে টাইম স্পেন্ড কৰিব পাৰে নে নোৱাৰে বিৰাট ডাঙৰ টপিক বিৰাট সেনসিটিভ ইস্যু সাগে শুনিছে এইবোৰ কথা আপোনালোকে আজি মই বিশদভাৱে আলোচনা কৰিম আমাৰ ভাৰতত যেতিয়া ল'ৰাৰ 21 বছৰ হয় ছোৱালীৰ 18 বছৰ হয় তেতিয়া তেওঁলোকক প্ৰাপ্তবয়স্ক বুলি ধৰা যায় আৰু সেই সময়ত আমাৰ ভাৰতৰ টেৰিটৰীৰ ভিতৰত মানে আমাৰ ভাৰতৰ চাৰিসীমাৰ ভিতৰত তেওঁলোকে যিকোনো ঠাইত গৈ যিকোনো হোটেলত একেটা কোঠাতে একেলগে টাইম স্পেন্ড কৰিব পাৰে তাতে কোনো আইনে বাধা দিব নোৱাৰে আনকি আইনে হেতু লিগেল বুলিহে কৈছে হেতু ইলিগেল বুলি কোৱা নাই গতিকে আপুনি জানি থওক যদি আপুনি আৰু আপোনাৰ পাৰ্টনাৰ প্ৰাপ্তবয়স্ক হয় অৰ্থাৎ আপোনালোকে বিয়াৰ বয়স হৈছে তেতিয়া হলে আপোনালোকে এনে ধৰণে টাইম স্পেন্ড কৰিব পাৰে তাতে আপোনালোকক কোনো বাধা দিব নোৱাৰে এতিয়া সাগে আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হৈছে যে যদিহে আমাক এটুত কোনো বাধা দিব নোৱাৰে তেতিয়া হলে কেতিয়াবা হোটেলবোৰ তালাচি কিয় চলায় কিয় পুলিচ আহি তালাচি চলায় বা কাৰোবাক উঠাই লৈ যায় আজি সেই প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকক দিম আমাৰ ভাৰতত প্ৰস্টিটিউশন এটা বিৰাট বেয়া ক্ৰাইম বিৰাট ডাঙৰ ক্ৰাইম গতিকে কেতিয়াবা কি হয় এনেবোৰ হোটেলত কেতিয়াবা এনেকুৱা ধৰণৰ ব্যৱসায় চলে বা কেতিয়াবা এনেকুৱা হয় কোনোবা ক্ৰিমিনেল পলাই আহি হোটেলবোৰত লুকাই থাকে আৰু তেতিয়া কোনোবা সংসূত্ৰত জৰিয়তে যদি পুলিচে গম পায় যে তেনেকুৱা ধৰণৰ কাৰ্য চলিছে বা তেনেকুৱা কোনো ব্যক্তি লুকাই আছে তেতিয়া হলে পুলিচে তেনেকুৱা হোটেলত তালাচি চলাব পাৰে আৰু যদিহে আপুনি আপোনাৰ বেডলাক থাকে আৰু হেদিনা আপুনি তাতে উপস্থিত থাকে সেই হোটেলখনত তেতিয়া আপোনাক তাতে হয়তো আপোনাক খুটপুছ কৰিব পাৰে কিন্তু আপোনাৰ কোনো ধৰণৰ আপোনাক হাৰাশাস্তি কৰিব নোৱাৰে আৰু ধৰি লওক আপোনাক তেনেকুৱা হাৰাশাস্তি কৰিব লৈছে বা আপোনাক পুলিচ ষ্টেচনত নিব ওলাইছে বা গ্ৰেপ্তাৰ কৰিব লৈছে বা আপোনাক টকা পইচাৰ ডিমান্ড কৰিছে তেতিয়া হলে আপুনি ওচৰৰ যি পুলিচ সদৰ থানা আছে যিজন এছপি আছে তেওঁ গৈ আপোনালোকে লিখিত আকাৰে এখন কমপ্লেইন কৰিব পাৰে কিয়নো এই যেটো টপিক এই যেটো মুদ্দা একেলগে থাকা একেলগে ৰিলেশনশিপ কৰা বা একেলগে টাইম স্পেন্ড কৰা এটা কথাত সেই বস্তুটো আমাৰ আইনে কেতিয়াও ইলিগেল বুলি কোৱা নাই যদিহে তেওঁলোক প্ৰাপ্তবয়স্ক হয় বা মেজৰ হয় গতিকে মনত ৰাখিব যদি এনেকুৱা ধৰণৰ আপোনালোকৰ ইস্যু হয় ততাতৈয়াকৈ গৈ আপোনালোকে ওচৰৰ পুলিচ থানাত খবৰ দিয়াটো অত্যন্ত প্ৰয়োজন গতিকে এই বিষয়ত যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে কিবা যদি এক্সপেৰিয়েন্স হৈছে আগতে কাইন্ডলি আপোনালোকে মোৰ তলৰ কমেন্ট বক্সত কমেন্ট কৰি মোক সুধিব পাৰে মই আপোনালোকৰ প্ৰশ্নৰ নিশ্চয়কৈ উত্তৰ দিম আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে বেয়া লাগিছে যি লাগিছে আপোনালোকে কমেন্ট কৰি মোক জনাব মই খুবেই আনন্দিত হ'ম আৰু যদি ল ৰিলেটেড কিছু কথাৰ কাৰণে এতিয়াও আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰক আৰু মই আগলৈ বহুত ধুনীয়া টপিক লৈ বহুত নাজানা কথা লৈ আপোনালোকৰ সন্মুখত আহিম আপোনালোকৰ লগত আলোচনা কৰিম গতিকে এইবোৰ জানিবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰি লওক আৰু এই ভিডিওবোৰ আপোনালোকে শেয়াৰ কৰিব নাপাহৰিব কাৰণ এইবোৰ কথা জনা মানে আমি বহুত কামৰ পৰা আমি সাৱধানতা অৱলম্বন কৰা গতিকে চাই থাকিব মোৰ চেনেলটো মোৰ ভিডিওবোৰ চাই থাকিব আজিলৈ এৰিছো নমস্কাৰ